নমস্কাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকক বাজেটৰ কথা মই আপোনাৰ টিকেট কৰিছিলোঁ গুৱাহাটীৰ পৰা কাট্ৰালৈকে ট্ৰেইনৰ টিকেট কৰিছিলোঁ একেবাৰে ল' বাজেট মই যে গৈছিলোঁ বহুত কম বাজেটত গৈছিলোঁ মই বহুত কম টকাত গৈছিলোঁ তো মই কওঁ আপোনাক কিমান টকা হ'লে আপুনি বৈষ্ণোদেৱী যাত্ৰা কৰিব পাৰিব তো ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব গোটেইখিনি শুনিব তো প্ৰথমতে মই ট্ৰেইনৰ টিকেট কাটিছিলোঁ গুৱাহাটীৰ কামাখ্যাৰ পৰা কাট্ৰা কামাখ্যা টু কাট্ৰা ট্ৰেইনত তো তাত মোৰ লাগিছিলে আপোনাৰ 871 হ'ব তো 900 ধৰিছোঁ তো কাট্ৰাৰ পৰা আপোনাৰ মোক লৈ গৈছে অটোৰে লৈ গৈছে য'ত মানে হোটেল বুকিং কৰিছিলোঁ তাতে মোক লৈ গৈছিলে কাট্ৰা ষ্টেচনৰ পৰা ৰেলৱে ষ্টেচনৰ পৰা হোটেল লজলৈকে লৈ গৈছে আপোনাৰ 100 টকা তো তাতে 100 টকা আৰু হোটেলত আছিলোঁ মই 600 টকাকৈ 600 টকা হোটেলত মই দুদিন আছিলোঁ 500 মানে যোৱা দিনাখনে আৰু নেক্সট ডে দুদিন হ'ব আৰু আপোনাৰ আহা টিকেটটো কৰিছিলোঁ মই কাট্ৰাৰ পৰা দিল্লীলৈকে তো কাট্ৰাৰ পৰা দিল্লী তো তাতে টিকেট লাগিছিলে মোৰ আপোনাৰ 300 সামথিং 326 হ'ব তো 350 ধৰিছোঁ মই আৰু দিল্লীৰ পৰা দিল্লীৰ পৰা গুৱাহাটী লাগিছিলে মোৰ কিবা 580 মান তো 600 ধৰিছোঁ মই মানে মই শ্লিপাৰত আহিছোঁ কাৰণ ঠাণ্ডা আছিলে তো এচিত অহা নাই বেমাৰ হ'ব বুলি ঠাণ্ডাই আছিলে তেতিয়া মানে আৰু মোক লাগিছিলে ল' বাজেটৰ এটা ট্ৰিপ লাগিছিলে আৰু দৰ্শন হ'ব গৈছিলোঁ সেইকাৰণে ভাবিলোঁ যে ল' বাজেটত বনাব পাৰিনে নাই যাব পাৰিনে নাই তো সেইকাৰণে মোক ল' বাজেটত লাগিছিলে এটা ট্ৰিপ চবকে দেখুৱাবলৈ যাৰ মানে সক্ষম নাই বেছি টকাত গৈ পিনে ধৰি লওক ফ্লাইটত যোৱা কিবা হোৱা মানে কম বাজেটত মানে কেনেকৈ দৰ্শন কৰিব পাৰি মাতাজী তো সেইটোৰ ওপৰত ডিপেণ্ড কৰি মই মানে এইটো ট্ৰিপ লৈছিলোঁ আৰু মাতাজীক দৰ্শন কৰিব গৈছিলোঁ যাতে আপোনালোকৰ সুবিধা হয় তো এইখিনি হৈ গ'ল আপোনাৰ 900 মানে যোৱাতে আৰু 1200 তো তাতে 2200 আৰু আহোঁতে হৈ গ'ল ফেয়াৰ আপোনাৰ 950 মানে 3150 টকা টোটেল আপোনাৰ ফেয়াৰ আৰু হোটেল মিলি 3150 টকা তো এতিয়া কথাটো হ'ল মোৰ কেইদিন লাগিছে যোৱাতে মোৰ লাগিছে 2 নাইট 3 ডেজ তাতে খোৱা লোৱা আছে তো ডেইলি 3 টাইম খাব লাগিব তো 2 ডেজত আপোনাৰ 6 টাইম প্লাছ 2 8 টাইমছ তো আপোনাৰ বেছি নাই খোৱা মই যোৱাতে আপোনাৰ ড্ৰাই ফ্ৰুইটছ লৈ গৈছোঁ আপোনালোকে কেৰি কৰিব পাৰে ড্ৰাই ফ্ৰুইটছ আলমণ্ড হওক কিচমিচ হওক আৰু আপোনাৰ এইটো খেজুৰ হওক খেজুৰ ল'ব পাৰে আপুনি যোনটো খেজুৰ পায় তো এই 3টা বস্তু মই লৈ গৈছিলোঁ আৰু সেইটোৱে ভোক লাগিলে খাইছিলোঁ মানে ধৰি লওক ট্ৰেইনৰ বস্তু ইমান ভাল নালাগে বা পচন্দ নহয় শ্বুট নকৰে তো আপোনাৰ পেটৰ বেমাৰ নহ'বৰ কাৰণে তো সেইটো কৰিছিলোঁ মই মানে খাইছিলোঁ আৰু বিশেষকৈ মই কেতিয়াবা খাইছিলোঁ আপোনাৰ তাতে ভেজ এটা বিৰিয়ানী পায় মানে ভাত ভাজি দিয়ে তো বেছি টকা নহয় তো 80 rupees হয় ভোক লাগিলে খাইছিলোঁ মই মানে সেইটো আহোঁতে খাইছিলোঁ যোৱাতে নাই খোৱা যোৱাতে খালি মই চাহ খাইছোঁ আৰু আপোনাৰ বাদাম খাইছোঁ বাদাম যে এইবাৰ সেইটো খাইছোঁ মোৰ যোৱাতে বেছি সোৱাদ খৰচা মানে 300 এটা খৰচ হৈছে মোৰ ট্ৰেইনত আৰু আহাতে 400 মান খৰচ হৈছে আৰু আহোঁতে মই ভাত খাইছিলোঁ এবাৰ মানে ভেজ বিৰিয়ানী খাইছিলোঁ বিৰিয়ানী বুলি কয় নামত বাট সেইটো ভাজি দিয়ে আৰু তো আপোনাৰ ইয়াতে 700 টকা ধৰিলোঁ তো 3150 পৰা 700 টকা তো আপোনাৰ হৈ গ'ল 3850 তো আৰু মই যেতিয়াৰ পৰা কাট্ৰাৰ পৰা
আপোনাৰ ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ। তাতে মই যি খাইছোঁ আপোনালোকে দেখিছে। তাতে মই একো নাই খোৱা, খালি বান্তাই খাইছোঁ আৰু আপোনাৰ এইটো খাইছোঁ, পানী খাইছোঁ। আৰু পানী কিনিব নালাগে, একো পানী কিনিব নালাগে। আৰু আপোনাৰ বান্তাটোও নাখাব। মই জাষ্ট খাইছোঁ কিয়, মোৰ বহুত পিয়াহ লাগি আছিলে। মানে মই নামিছোঁ, নামি পিনে মই গৈছোঁ। চ' সেইকাৰণে বান্তাটো মই খাই দিছোঁ। আৰু এইটো মই খাই ভাল পাওঁ বহুত। চ' বান্তাটো নাখালে হৈ যাব। আৰু পানীটো তাতে ফ্ৰী পায়, বটল এটা কেৰি কৰিব, সেই বটলত আপুনি ৰিফিল কৰি কৰি খাব পাৰিব। তো এইটো প্ৰব্লেম নাই একো। আৰু ৰিটাৰ্ণ হওঁতে আপুনি ক'ৰবাত ৰখি চাহ খায়, চাহত টেনশ্যন নাই, চবতে 10 টকা। আৰু গাখীৰটো বহুত ভাল তাতে, চাহ খালে একো প্ৰব্লেম নহয়। মই খাইছোঁ নিজে, একো প্ৰব্লেম নাই, ভালে ভালে ঘৰত আহি পাইছোঁ। তো চাহটো খাব। আৰু চিঙৰা পায়, কচুৰি পায়, চবতে 10 টকা, প্ৰব্লেম নাই। মই আহোঁতে মানে চিঙৰা এটা খাইছিলোঁ আৰু আলু চপ পায়, মানে এনেকুৱা 20 টকাত বহুতটা দিয়ে। তো এইবিলাক খাব, আপোনালোকৰ ইচ্ছা, খালে খাব পাৰে, নাখালে নাই। বাট সেইখিনিয়ে আৰু। তো বহুত কম খৰচতে আহি পায়। অলমষ্ট আপোনাৰ 4,000 টকাত। 4,000 টকাত আপুনি গুৱাহাটীৰ পৰা বৈষ্ণোদেৱীলৈ আপ ডাউন কৰোঁতে যিখিনি খৰচ, ট্ৰেইনৰ ভাড়া লৈ পিনে, আপুনি খোৱা লৈ পিনে, হোটেলৰ ভাড়া, তো 4,000 টকাত আপুনি আহিব পাৰে দৰ্শন হৈ পিনি গুৱাহাটীৰ পৰা। চ' কিবা ইনফৰমেশ্যন লাগিলে আপুনি মোক সুধিব পাৰে ডাইৰেক্টলি। মোৰ ইনষ্টাগ্ৰাম থাকিব, ইনষ্টাগ্ৰামত আপুনি মেছেজ দি সুধিব পাৰে। চ' আশা কৰোঁ ভিডিঅ'টি ভাল লাগিব, আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব ভিডিঅ'টো। চ' আৰু অকণমান মৰম দিব, যাতে আগলৈকে মই ভিডিঅ' কৰি যাব পাৰোঁ। চ' নেক্সট ট্ৰিপটো আছে মোৰ কাশ্মীৰ। মই কাশ্মীৰ যাম। তো কাশ্মীৰত যাম মই অকলে। চ' চাই থাকিব ভিডিঅ' আৰু মৰম দিব। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব। তো সেইখিনিয়ে আশা কৰিম। আৰু মোৰ পৰা ভাল ভাল ভিডিঅ' পাব বুলি আশা, মই কথা দিলোঁ ভাল ভাল ভিডিঅ' পাব। আৰু মানে কম বাজেটত কেনেকৈ ঘূৰিব পাৰি, মই মানে সেইটো আপোনালোকক দেখুৱাম। যাতে যোনে মানে ধৰি লওক যাব ইচ্ছা কৰে বাট পইচাৰ বাবে যাব নোৱাৰে, সিহঁতৰ কাৰণে ভাবি থাকে যে বহুত টকা খৰচ হ'ব, বাট নহয়, অলপ টকাতে ধুনীয়াকৈ ঘূৰি আহিব পাৰিব। ঠিক আছে, আজিলৈ থলোঁ ভিডিঅ'টো, আৰু লগ পাই আছোঁ কাশ্মীৰত।